মনবোৰ একেবাৰে ভাল নহয়, ব্লগ নবনাওঁ বুলিয়ে ভাবিছোঁ, কাৰণ আপোনালোকৰ ফালে মৰম ছাপোৰ্ট বহুতেই কম পাবলৈ ধৰিছোঁ। কিন্তু মনটো নামানে যিহেতু আশা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই বৰ্ণালী সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। এয়া চাওক, বতৰ বহুতেই বেয়া। আমাৰ ফালে পূৰা বৰষুণ দি আছে, ৰাতিপুৱা নন ষ্টপ বৰষুণ। এইকেইদিন ধাৰাসাৰ বৰষুণ দি আছে। মানে কি ক'ম, মানে ধৰি লওক আজি 10-15 দিনমানেই হ'ল ভালকৈ ৰ'দ ওলোৱাই নাই। বৰষুণৰ মাজত আমি কামো কৰিব লগা হৈছে, খাবও লগা হৈছে, চব কৰিব লগা। কাৰণ বৰষুণ বুলি কৰি ৰৈ থাকিলে নহ'ব, নহয় জানো? ইফালে ৰাতিপুৱাই কাপোৰ ধুই মেলি দিছিলোঁ, ৰ'দ অলপ ওলাইছিল, ভাবিছিলোঁ বৰষুণ নিদিয়ে বুলি, কিন্তু বৰষুণ আহিলে সেই কাপোৰ ভৰালোঁ। কিন্তু এতিয়া চাওক, আৰু বহুত কাপোৰ আছে ধুবলৈ, উপায় নাই, ধুবই লাগিব। বৰষুণ যিমানেই নহওক কামটো কাম কৰি যাব লাগিব, নহয় নহয়? সেইফালে জেঠাই ধুই আছে, এইফালে মায়ে ধুই গ'ল অলৰেডি। বৰষুণ দিলে কোনে কোনে ভাল পায় জনাবচোন দেই। মই যে খুব ভাল পাওঁ, দিনটো বৰষুণ দি থাকক, মই এনেকুৱা লাগে যেন দিনটো বৰষুণ দি থাকক, মই খাম আৰু শুই কিনে দিনটো পাৰ কৰি দিম। কিন্তু সম্ভৱ নহয়, যিহেতু বোৱাৰী হ'লোঁ, এতিয়া কাম কৰিব লাগিব। আৰু এইফালে জেঠাই কাপোৰ ধোৱা হোৱা নাই, সেইকাৰণে মই এইফালে আহিলোঁ চাবলৈ। দেখিছোঁ টিংকুতে ব্ৰাছ চোতাল চাফা কৰিছে, কাৰণ বৰষুণ দি আছে কাৰণে শেলৈ হৈছে, পিছল হৈছে পকাবোৰ, মানুহ থুপুকে পৰিবলৈ ধৰিছে। আৰু এইফালে চাওকচোন, মই কাপোৰ কানিবোৰ ধুই আনি কেনে এনেকৈ জমাহে কৰি দিছোঁ, কাৰণ বৰষুণ দি আছে, বৰষুণ ৰোৱাই নাই। ৰাতিপুৱা ধোৱা কাপোৰ সোমোৱাই থৈ দিছোঁ, আৰু নিদিহি ৰাতিপুৱাই আহি মোৰ হাতখন আঁকি অৱস্থা নোহোৱা কৰি থৈ দিছোঁ। ইফালে এয়া দেখিছেনে শালিকা, আপোনালোকৰ ফালে শালিকাই এনেকৈ ডিষ্টাৰ্ব কৰে নে ক'বচোন। আমাৰ যে ঘৰত ইমানেই শালিকা নহয়, মানে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে গোটেই মানে শালিকাখন চিঞৰি থাকে, কুকা কৰি থাকে, আৰু লেতেৰা কৰি একো খোৱা বস্তু ৰাখিব নহয়, ডাইৰেক্ট আহি মোক দিয়ে। কিন্তু মই দেখিছোঁ জেগাই সিহঁতৰ কাৰণে আচাৰি থৈছোঁ খেদিবৰ কাৰণে। মানে গোটেই ৰুমবোৰ লেতেৰা কৰে, খুব বেয়া লাগে ন, মানুহ থকা ঘৰ লেতেৰা হৈ থাকিলেও বেয়া লাগে। মই যে মপ মাৰি চাফা কৰোঁতে দিনটো মোৰ যায় মানে। আৰু এইফালে দেউতা গ'ল নামলৈ, সোণটো গৈছে বাহিৰত কিবা কাম এটাৰ কাৰণে। যোৱা দুদিনেই হ'ল, ঘৰখন খালী লাগি আছে, বেয়াও লাগে ঘৰত নাথাকিলে, কিন্তু কামটো কৰিবই লাগিব, কামৰ কাৰণে ওলাই গ'ল। আৰু যিহেতু মোৰ আজি খুব একো কামেই নাই, মায়ে বনাই আছে চব, ভাত দাইল চব্জি, সেইকাৰণে মই ঝাৰুহে দিব লাগে বুলি কৈছে, কিন্তু মই ঝাৰু দিবলৈ ধৰিলোঁ। ইফালে ৰাতিপুৱাই মায়ে বনাই থৈছিলে মটৰ ঘুগুনি, আৰু চবতে জমনি, যোৱাকালি ৰাতি মই পিঠাবিধ বনাইছিলোঁ, তেল দিয়া পিঠা। চাওকচোন, এইখন যেন কাৰোবাৰ কাণখনৰ নিচিনাহে হৈছে, কেলৈ নাজানো। পিঠাবিধ বনালে যে মোৰ কেতিয়াও ভাল নহয়, কেতিয়াবা নুফুলে, কেতিয়াবা মানে টান হয়, কেতিয়াবা ঢিলা হয়, ক'বনো কিয় এনেকুৱা হয়। মানে গৰুও গাখীৰ এৰিছে লাহে লাহে, অলপ গাখীৰ পৰা তাকে চাহ বনাইছিলোঁ ৰাতিপুৱা জেঠাই, তাকে গৰম কৰি খাবলৈ লৈছোঁ। এয়া জেঠাই কাটিলে ৰঙালাও, মই চয়াবিন ধুনীয়াকৈ ভাজি কুচি লৈ ইয়াৰ চয়াবিন আলু ৰঙালাও ভাজি বহাই দিলোঁ। আৰু আপোনালোকে আৰু এইফালে এইবোৰ দেখিছেনে, ইমান লেতেৰা হয় নহয়, এইবোৰ চাফা কৰাই নহ'লে, কাৰণ বৰষুণ দি আছে, এলাহ লাগিছে। আৰু বেছিজনী শুবলৈ লৈছে, কাৰণ 2টা বজাত নামলৈ যায়, যোৱাৰ আগত 2টা বজাত নামলৈ যায়, আৰু শুবলৈকে নাপায়। সেইকাৰণে ভাত নোহোৱা দেখি অলপ শুই লওঁ বুলি ক'লে, মায়ে কৈছে শুবলৈ দে দেই, জেঠাইক মই কৈছোঁ হ'ব। আৰু এনেকুৱা কোনে কৰে, এনেকৈ ভাতো বনাই থাকোঁ, মাজে মাজে মই কাপোৰ এনেকৈ চাফ চিকুণো কৰি থাকোঁ, কিন্তু চাফ চিকুণবোৰ কৰি তেতিয়া টাইমটো ছেভ হৈ যায়, কাৰণ মই ভাত খাই উঠি বেছি ক'তো নোৱাৰোঁ, ডাইৰেক্ট বিচনালৈ আহোঁ। আৰু আজিকালি আপোনালোকে মোৰ মৰম খুবেই কম কৰিবলৈ ধৰিছে, মোৰ একদম ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছে, কাৰণ আপোনালোকে মৰম ছাপোৰ্টবোৰ বহুত কম কৰে। নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু মনটো নামানে যিহেতু, সেইকাৰণে বোলো মই ব্লগটো বনালোঁ। আৰু এয়া ৰঙালাও ভাজি মোৰ হৈ গ'ল। কাইণ্ডলি যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, কাইণ্ডলি আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকৰ মৰম দিব, কাৰণ আপোনালোকৰ ভিডিঅ'বোৰ, আপোনালোকৰ মৰম ছাপোৰ্ট পালেহে মোৰ ভিডিঅ' বনাবলৈ মন যায়। ভাত পানী খাই বৈ বাচন ধুব লৈছোঁ, কিন্তু আপোনালোকে একেবাৰে মৰম নকৰা হৈছে, আপোনাৰ মৰমবোৰ খুবেই কম পাইছোঁ, কাৰণে মন চনবোৰ আজিকালি ডাউন হৈ থাকে। আশা কৰিম এই ভিডিঅ'টো আপোনালোকে চাই ভালেই পাব। যদি ভাল পায় কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। যদি বেয়াও পায় কোনো কথা নাই, ডিছলাইক এটা হ'লেও কৰি দিব, এটলিষ্ট ভাল লাগে। কিন্তু আপোনালোকে লাইক নকৰে, কমেণ্ট নকৰে, শ্বেয়াৰ নকৰে, শ্বেয়াৰটো মই এক্সপেক্ট নাই কৰা বাৰু, কিন্তু লাইক কমেণ্টটো কৰিব পাৰে ন, ভাল লাগিলে লাইক এটা কৰিলে, বেয়া লাগিলেও ডিছলাইক কৰক, মই বেয়া নাপাওঁ। ভাত পানী খাই উঠিয়ে দেখিছোঁ, দেখিছোঁ বৰষুণ ৰৈছে, দিনৰ 2টা বাজিলে ৰৈছে, আহি পটককৈ কাপোৰখিনি মেলি দিলোঁ। ভিডিঅ'টো ইমানলৈকে আছিলে, যদি ভাল পালে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ আন এটা ব্লগত।